নমস্কাৰ, আন এটা ভিডিঅ' লৈ আহিছোঁ। বানপানীয়ে কেনে পৰিস্থিতি কৰে মানুহৰ। আমাৰ ঘৰত বহুত বেয়া পৰিস্থিতি হৈ গৈছিলে। বানপানীৰ আগমুহূৰ্তত বস্তু সামৰা ঋতুৰ এটা ভিডিঅ' ৰাখিছিলোঁ। ইমানেই স্পীডত পানী সোমাইছে যে আপুনি ভাবিবই নোৱাৰিব যে আধা ঘণ্টাত কেনেধৰণে পানী বাঢ়ি গৈছে। এইটো আমাৰ পিছপিনৰ পৰা পানী আহিছে, আগপিনে নহয় পিছপিনৰ পৰাহে পানী সোমালে। 5 মিনিটে নালাগিলে চোতাল পালেহি। তাৰপিছত ভৰ্তি হ'লেই। এইটো হৈছে আমি ট্ৰেইনালীত থকা তম্বু ঘৰটো। আমি ট্ৰেইনালীতে থাকিব লগা পৰিস্থিতি হৈ গ'লগৈ। ওচৰতে ট্ৰেইনালীটো আছে বুলি ভাল পাইছিলোঁ। পোৱালীজনীয়ে তাতে খেলি আছে, আমনি তেতিয়া কৰি আছে যে সেইটো কাৰণে এইখিনিকে খেলা বস্তু লৈ খেলি আছে। অলপ পানী কমিব ধৰিছে যে ঘৰ চাফা কৰিবলৈ অহা দৃশ্য। মানুহজনে ঘৰ চাফা কৰি আছে। একেবাৰে ভিতৰৰ বস্তু আহি বাহিৰ পালেহি, বাহিৰৰ বস্তু গৈ ভিতৰ পালেগৈ। বহুত বেয়া পৰিস্থিতি। যাৰ ঘৰত পানী হয় সিহে বুজিব পাৰে সেইটো বস্তু। আমাৰ ৰুমটোত কিমানলৈকে পানী হৈছে দেখিছে। বৰ্ডখন চোঁ অৱস্থা, ভাল বৰ্ডখন নবহিলে। ইমান পানী হৈছে ভাবিব নোৱাৰোঁ। আমি ভিতৰতে ডুব যাম।